নমস্কাৰ বন্ধু বান্ধৱীসকল, শিল্পী এণ্ড পলদীপ ভ্লগৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি কাম বনখিনি শেষ কৰি বিহুলৈ কিবা এটা যোগাৰ কৰোঁ বুলি ভাবিছোঁ। তাকে কিনো যোগাৰ কৰোঁ আপোনালোকৰ আগতো শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। এয়া মই ধুনীয়াকৈ চৌকা টৌকা মুচি লৈছোঁ। তাৰপৰা জুইকুৰাত ধৰি বতোৱাটো পাতি লওঁ। এতিয়া মই ধুনীয়াকৈ জুইকুৰা জ্বলাই বতোৱাটোত পানী গৰম হ'লে পাতি লৈছোঁ। তাৰপৰা মই ভাতকেইটা খাই লওঁ। ভাত যিহেতু আজি মই নবনালোঁ, আজি ভাত বেটাই বনালে কুকাৰতে। তাৰপৰা এয়া আলু পিটিকা, আলু আৰু বেঙেনা পিটিকা কৰি থৈছে। ভাতকেইটা খাই লওঁ। এতিয়া মই ধুনীয়াকৈ ভাতকেইটা খাই লৈ আমাৰ বেটাই বনোৱা পিটিকাই ভাতকেইটা খাই লৈ ধুনীয়াকৈ পেট ভৰাই খালোঁ দেই বেটা। এয়া বিহু পালেহিয়ে যেতিয়া মই সাজ বনাবলৈ চাউল তিয়াই লৈছোঁ। আপোনালোকে কোনে কোনে সাজ বনাই ক'ব দেই। এয়া মই টুকি পিনি খৰাহিত তিয়াই থোৱা, খৰাহিত কি 2 ঘণ্টামান তিয়াই থৈছোঁ। তিয়াই পিনি খৰাহিত টুকিছোঁ। আৰু যিহেতু আমাৰ বিহুত চুকত দিব লাগে, সেইকাৰণে পৰম্পৰা আৰু হয় নহয়, চুকত দিব লাগে যে বনাব লাগিব। আৰু তাতে কিছুমান আমাৰ যিহেতু আমি ট্ৰাইবেল মানুহ আৰু বিহুত কোনোবা আলহী আহিলে কিবা মদ বিচাৰে, সাজ বিচাৰে, তেতিয়াতো দিবই লাগে আৰু অলপ। এতিয়া মই পটুৱা দুখন ধুনীয়াকৈ মাজতে 4চকীয়াকৈ সমানকৈ কাটি লৈছোঁ। তাৰপৰা 2খন এনেকৈ জাপকৈ পাৰি বতোৱাটোৰ ওপৰত পাৰি দিওঁ। তাৰপৰা খৰাহিটো উঠাম। আৰু এয়া মই টুকি আনি এয়া দিছোঁ। সেইটো চটাত বনাইছোঁ আমি। কিছুমানে চেও দিয়া বুলিও কয় নব, কিছুমানে চেও দিয়া বুলিও কয় আমি চটাত দিয়া বুলি কওঁ। এয়া বনাই আছোঁ। আৰু সাজখিনি বনাই থ'বৰ কাৰণে আমি কলপাত কাটি লৈছোঁ। কি হয়, আমি ঠাণ্ডা দিনত পাচিত থওঁ। এতিয়া যিহেতু অলপ গৰম দিন আহিছে, তেতিয়া ইয়াতে পাততে থ'ম। আৰু আমি এয়া চটাৰ পৰা নমাই এয়া এটা চৰিয়াত জহাই লৈছোঁ। পানী জহালে ৰহি ওলায় বেছিকৈ, সেইকাৰণে এয়া পানী জহাই লৈছোঁ। এইটো সাজত ঘঁহিবলৈ কাৰণে পিঠা একদম তেল পিঠাটো আমি ঘৰতে খুন্দোঁ। এইবাৰ ঘৰত খুন্দিবলৈ সময় নহ'ল, গতিকে কিনি আনিছোঁ। আমি বনোৱাবিলাক গোল গোল ডাঙৰ ডাঙৰ গোল গোল কৰি দিওঁ। এইবোৰ কিনা যে, সেইকাৰণে তেল পিঠাটো দৈ কৰিছোঁ। সেইটো চটাত বনাই আছোঁ। এতিয়া আমি পিঠাগাল খুন্দি লওঁ। এয়া মই গিলাচ এটা পিঠাবোৰ খুন্দি লৈছোঁ। এয়া মই পিঠাবোৰ খুন্দি এটা চৰিয়াত গোটাইছোঁ। যিহেতু মদ সাজকাল সৰহকৈ বনাইছোঁ, বহাগৰ বিহুত সৰহকৈ লাগে। বিহু হুঁচৰি ৰাইজ আহিলেও দিব লাগে। খোৱাই খায়, কিছুমানে চবেই নাখায়, কিছুমানে খায় আৰু সেইকাৰণে সৰহকৈ বনাব লাগে। এয়া পানী জহাই পিনি হৈ গ'ল। এতিয়া এয়া বস্তাখনত ঠাণ্ডা হ'বৰ কাৰণে মেলিছোঁ। ইয়াতে পিঠা ঘঁহিম। এতিয়া মই পিঠাখিনি ঘঁহিম আৰু পিঠা এয়া ওপৰতে ছটিয়াই লৈছোঁ। যিহেতু সাজৰ ভাতখিনি সৰহ, সেইকাৰণে কম কমকৈ হেৰি কৰি আছোঁ। আৰু এটাত পানী জহাই থৈছোঁ। এয়া এনেকৈ অলপ অলপকৈ সানি ল'ম। এয়া মই অলপ অলপকৈ সানি চৰিয়া এটাত থৈ লৈছোঁ। চৰিয়া এটাত পাতলৈ নিম আৰু অলপ অলপকৈ চৰিয়াটোত ভৰাই লৈছোঁ। এতিয়া মোৰ বনাই মেলি হৈছেগৈ। আৰু আপোনালোকে এই ভাগ কোনে কোনে বনাই কমেণ্ট কৰি জনাব দেই, বনোৱাসকলে।